তোমাৰ ছোৱালী যদি সপোনতকৈ ভাল ৰিজাল্ট কৰিব নোৱাৰে তেতিয়া কোনোদিনে তাই মোৰ চকুৰ আগত মুখ দেখাব নোৱাৰে। আশীৰ্বাদ, কিহৰ আশীৰ্বাদ? পৰীক্ষা দি কি ভাবিব? তোমাৰ ছোৱালী যদি সপোনতকৈ ভাল ৰিজাল্ট কৰিব নোৱাৰে তেতিয়া কোনোদিনে তাই মোৰ চকুৰ আগত ভাল ৰিজাল্ট কৰিব নোৱাৰে তেতিয়া কোনোদিনে তাই মোৰ চকুৰ আগত মুখ দেখাব নোৱাৰে। মর্নিং বাবা। ও বেটা কলেজ যাব লগা আজি তোমাৰ এক্সাম নহয় জানো? এৰা শুনিছা, এই মোৰ মনি বেগটো লৈ আনাচোন। এক্সাম ভালকে দিবা কিন্তু দেই, আৰু পাপাৰ নাম ৰাখিব লাগিব, বুজিলা নহয়? এইটো লওঁ, কিবা এটা খাই ল'বা দেই। ভালকে পঢ়া দিবা। একদম ভালকৈ ঠিক আছে মা। এইটো লৈ যা। ঠিক আছে। হেৰি আপুনি আজিৰ দিনটোত এনেকুৱাখন কিয় কৰিছে? তাই কি বিচাৰিছে আপোনাৰ পৰা? মাথো আশীৰ্বাদ, তাতো আপোনাৰ কি প্ৰণালী? আশীৰ্বাদ? কিহৰ আশীৰ্বাদ? তাই পঢ়ি শুনি কি ফালিব? হা, তাইতো বেলেগৰ ঘৰৰ বোৱাৰী হয়, এদিন গুচিয়ে যাব। কি কলে আপুনি? অতদিনে মই মাকজনী হৈ মনে মনে আছিলো, কিন্তু আজি মই মনে মনে নাথাকো। 19 বছৰে তাইৰ লগত হোৱা সকলো অন্যায় মই সহ্য কৰিছো, কিন্তু আজি মই সহ্য নকৰো। সপোনৰ দৰে তাইও আমাৰে সন্তান নহয় জানো? কিন্তু সপোনৰ অনুপাতে তাই আমাৰ পৰা পাইছে কি? না মৰম, না গুৰুত্ব। তেন্তে দুয়োটা ল'ৰা ছোৱালীৰ ওপৰত আপোনাৰ কিয় সমান অধিকাৰ নাই? আৰু মই দুখ সহ্য কৰিব নোৱাৰো। সপোনৰ দৰে তাইও সমানে গুৰুত্ব পাব লাগিব, কাৰণ তাই আমাৰ সন্তান। মই আজি আপোনাক কথা দিছো, আপোনাৰ ল'ৰাই এদিন আপোনাৰ সন্মান মাটিৰ লগত মিহলি কৰি দিব। কথা দিছো মই। আৰু মোৰ ছোৱালীয়ে আপোনাৰ সন্মান দুগুণে উচ্চ কৰিব, চাই ল'ব আপুনি। অৰ্চনা, তুমি তোমাৰ ছোৱালীৰ পৰা ইমান ওকালতি কৰিছা আৰু তুমি মোক ইমান কথা শুনাইছা, তেন্তে তুমি মোৰ শেষ কথা শুনি লোৱা। তোমাৰ ছোৱালীয়ে যদি সপোনতকৈ ভাল ৰিজাল্ট কৰিব নোৱাৰে তেনেহ'লে তাই মোক কোনোদিনে মোক দেখাব নোৱাৰে। ঠিক আছে, তেন্তে সেয়াই হ'ব। ৰিজাল্ট কেনেকুৱা হ'ল? ৰিজাল্ট চিটতচোন মোৰ নামেই নাহিলেও শিল্পী, আৰু দেউতাই কৈছিল সপোনত গৈ যদি মই ভাল ৰিজাল্ট কৰিব নোৱাৰোঁ তেন্তে দেউতাৰ সন্মুখত মই মোৰ মুখ দেখুৱাব নোৱাৰিম। হাউ ইট ইজ পচিবল? এইটো কেনেকৈ হ'ব পাৰে? ক'ৰবাততো কিবা খেলি মেলি হৈছে। এতিয়া তুমি ঘৰলৈ যোৱা, আংকুলক ক'বা কলেজলৈ আহি ছাৰ মেমহঁতৰ লগত কথা পাতি ল'বলৈ। বেছিকৈ চিন্তা কৰি নাথাকিবা। তুমি মোৰ দেউতাক নাজানা শিল্পী। তোমালোকে ভবাৰ দৰে মোৰ দেউতা ইমান সহজ সৰল নহয়। জনা হোৱাৰে পৰা কেৱল সপোনক লৈ ব্যস্ত। দেউতাৰ বাবে মই ছোৱালী হৈ জন্ম লোৱাটোৱে এক পূজা স্বৰূপ। আজিলৈকে সপোনক একো অভাৱ অভিযোগৰে সুবিধা নিদিলা, কিন্তু তাৰ অনুপাতে মোক দেউতাৰ মৰমৰ পৰাও বঞ্চিত কৰিলে। তোমাৰ ছোৱালী যদি সপোনতকৈ ভাল ৰিজাল্ট কৰিব নোৱাৰে তেতিয়া কোনোদিনে তাই মোৰ চকুৰ আগত মুখ দেখাব নোৱাৰে। আশীৰ্বাদ, কিহৰ আশীৰ্বাদ?
পৰীক্ষা দি কি ভাবিব তোমাৰ ছোৱালী যদি ঘটনাত্মক ভাল ৰিজাল্ট কৰিব নোৱাৰে তেতিয়া কোনোদিন এটা ঘটনাত্মক ভাল ৰিজাল্ট কৰিব নোৱাৰে তেতিয়া কোনোদিন এটা মোৰ চকুৰ আগত মুখ দেখাব নোৱাৰে পইচা দে ইমান কম পইচা নেক্সট টাইমৰ পৰা মই কিন্তু মাল দিব নোৱাৰোঁ তোক দেই মালৰ দাম বাঢ়িছে বৈ পুলিচ 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 হেল্ল' মই আইচিয়ে ক'লো শিলাদিতা বৰুৱা নহয় জানো আচ্ছা তোমাৰ ল'ৰা সপোনজ্যোতি বৰুৱা নহয় জানো আমি তেখেতক কিন্তু একদম ড্ৰাগছ সহ আমি গ্ৰেপ্তাৰ পৰাগ তুমি আহিবাচোন এই আমাৰ শিলাদিত্য বৰুৱা জীয়ৰীজনী সুদৰ্শনা বৰুৱাই ফাৰ্ষ্ট ক্লাছ পাছ কৰিছে জিলাৰ ভিতৰত তাইক আমি ছাৰপ্ৰাইজ আৰু সম্বৰ্ধনা জনাম বুলি ভাবিছোঁ তুমি অলপ সোনকালে আহিবা হয় বৰ্তমান মই উপস্থিত আছোঁ কুন্তলী গাঁৱৰ শিলাদিত্য বৰুৱাদেৱৰ ঘৰত আৰু তেখেতৰ একমাত্ৰ কন্যা সুদৰ্শনা বৰুৱাই গোটেই অঞ্চলটোতে উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হৈ প্ৰথম স্থান লাভ কৰি গৌৰৱ কঢ়িয়াই আনিছে আৰু সুদৰ্শনা বৰুৱাৰ আমি প্ৰতিক্ৰিয়া জানিম তাৰ আগতে তাইৰ কলেজৰ পৰা প্ৰিন্সিপাল মহোদয়ো আহি ইয়াত উপস্থিত হৈছে প্ৰিন্সিপাল মহোদয়ে মোক মাতি আনিছিল তাইৰ খবৰ পাই ময়ো গৌৰৱান্বিত আৰু গোটেই গাঁওবাসী গৌৰৱান্বিত গাঁওবাসী ইয়াত আহি উপস্থিত হৈছে অধ্যক্ষ উপাধ্যক্ষ দুয়োজনে ইয়াত আহি উপস্থিত হৈছে মই প্ৰথমতে অধ্যক্ষ মহোদয়ৰ পৰা সুদৰ্শনা বৰুৱাৰ যি প্ৰতিক্ৰিয়া বা কলেজখনৰ যি প্ৰতিক্ৰিয়া সেয়া আমি জানিব পাৰিম হয় এই বিষয়টোলৈ আমি গৌৰৱ অনুভৱ কৰিছোঁ আৰু মই বেছি নকওঁ আমাৰ প্ৰিন্সিপাল ছাৰে আছে আপোনাক দুআষাৰ কৈ দিব বুলি অনুৰোধ হয় আপুনি জনাব হয় সুদৰ্শনা বৰুৱা আমাৰ বিদ্যালয়খনৰ মহাবিদ্যালয়খনৰ একমাত্ৰ মানে মেধাৱী ছাত্ৰী আৰু তাই এই অঞ্চলটোলৈ যি সুনাম কঢ়িয়াই আনিলে সেই সুনামত আমি সঁচাকৈয়ে গৌৰৱান্বিত আৰু তাইৰ সুনাম যাতে উজ্বলি উঠক তাৰ কাৰণে আমি যি ৰিজাল্ট শ্বীটত তাইৰ নামটো আমি হোল্ড কৰি থৈছিলোঁ গতিকে আজি আমি সাংবাদিকসকলক মাতি আনি এটা ছাৰপ্ৰাইজ এটা দিবৰ কাৰণে আমি তাইৰ নামটো আমি উইথড্ৰ কৰি থৈছিলোঁ আৰু আজি আমি তেওঁক ঘৰতে আহি সম্বৰ্ধনা জনাবৰ বাবে আমি মহাবিদ্যালয় কৰ্তৃপক্ষৰ পৰা আমি আহিছোঁ হয় ইয়াত উপস্থিত আহিছে অধ্যক্ষ উপাধ্যক্ষ দুয়োগৰাকী আৰু লগতে গাঁওবাসীও আহি উপস্থিত হৈছে আমি এতিয়া বৰ্তমান সুদৰ্শনা বৰুৱাৰ ওচৰলৈ যাম সুদৰ্শনাই যি প্ৰতিক্ৰিয়া তাই আমাক সুদৰ্শনাই নিজেই জনাব গতিকে আহক আমি সুদৰ্শনা বৰুৱাৰ বৰ্তমান এতিয়া আমি সুদৰ্শনা বৰুৱাৰ প্ৰতিক্ৰিয়া জানিম মাজনী প্ৰিন্সিপাল ছাৰহঁত আহিছে মাজনী নাই নাই বেয়া কাম কৰিলে দেই নাহিব আপুনি মাজনীৰ কাষলে নাহিব কিয় কান্দিছে আপুনি কিয় আপোনাৰ এই চকু পানীৰে মোৰ মাজনীক জানো ঘূৰাই দিব পাৰিব নোৱাৰে এইটো কেতিয়াও সম্ভৱ হ'ব নোৱাৰে মাজনীৰ অকালতে গুচি যোৱাৰ একমাত্ৰ কাৰণ আপুনি মাফ কৰি দিয়া মই মাফ কৰি দিয়া আজি মই যাক নিজৰ বুকুৰ আমুঠো বুলি ভাবিছিলো ই মোৰ গোটেই মান সন্মান শেষ কৰি দিলে আৰু যাক মই সদায় নিজৰ পৰা তিৰস্কাৰ কৰি ৰাখিছিলো সদায় গালি পাৰো কোনোদিনে তোমাৰ কথা শুনা নাছিলো মাজনী তোমাৰ মাৰ কথা শুনা নাছিলো এই ছোৱালীজনী আজি আমাৰ মান সন্মানটো কোনে উজ্বলাই তুলিলে মোক মাফ কৰি দিয়া মাজনী মাফ কৰি দিয়া মাজনী মৃত্যু আমাৰ বাবে সদায় এক উত্তৰবিহীন প্ৰশ্ন হৈ ৰব এক উত্তৰবিহীন প্ৰশ্ন হৈ ৰব